নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আপোনালোকে পাব মহাভাৰতৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেনেহ'লে দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। বন্ধুসকল, মোৰ এটা সৰু অনুৰোধ, যদি আপোনালোকে চাই আছে মোৰ চেনেল তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো বজাই দিয়ক। প্ৰথমটো প্ৰশ্ন হৈছে, মহাভাৰতৰ যুদ্ধ কোন ঠাইত হৈছিল? মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰত হৈছিল। মহাভাৰতৰ যুদ্ধ কিমান দিন চলিছিল? মহাভাৰতৰ যুদ্ধ 18 দিন চলিছিল। তৃতীয় প্ৰশ্নটো হৈছে, মহাভাৰতত নকুল সহদেৱৰ মাতৃ কোন আছিল? নকুল সহদেৱৰ মাতৃ আছিল মাদ্ৰী। 4 নম্বৰ প্ৰশ্নটো হৈছে, মহাভাৰত কোনে লিখিছিল? মহাভাৰত লিখিছিল গণেশে। 5 নম্বৰ প্ৰশ্নটো হৈছে, মহাভাৰতত কিমানটা শ্লোক আছে? মহাভাৰতত কিমানটা শ্লোক আছে? মহাভাৰতত 1,00,000 শ্লোক আছে। মহাভাৰত কৌৰৱৰ ৰাজধানী ক'ত আছিল? মহাভাৰতত কৌৰৱৰ ৰাজধানী আছিল হস্তিনাপুৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, মহাভাৰতত পাণ্ডৱৰ ৰাজধানী ক'ত আছিল? মহাভাৰতত পাণ্ডৱৰ ৰাজধানী আছিল ইন্দ্ৰপ্ৰস্থ। 8 নম্বৰ প্ৰশ্নটো হৈছে, কৰ্ণৰ মাতৃ কোন আছিল? কৰ্ণৰ মাতৃ কুন্তী আৰু সূৰ্যদেৱ আছিল, কিন্তু পালিত মাতৃ ৰাধা আছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে, ভীষ্মৰ পিতৃ মাতৃ কোন আছিল? ভীষ্মৰ পিতৃ আছিল শান্তনু আৰু মাতৃ আছিল গংগা। ভীষ্মৰ আন এটা নাম কি আছিল? ভীষ্মৰ আন এটা নাম আছিল দেৱব্ৰত। অৰ্জুনৰ ধনুৰ নাম কি আছিল? অৰ্জুনৰ ধনুৰ নাম আছিল গাণ্ডীৱ। 13 নম্বৰ প্ৰশ্নটো হৈছে, অভিমন্যুৰ পিতৃ মাতৃ কোন আছিল? অভিমন্যুৰ পিতৃ আছিল অৰ্জুন আৰু মাতৃ আছিল সুভদ্ৰা। 14 নম্বৰ প্ৰশ্নটো হৈছে, কোনে নিজৰ আঙুলি কাটি গুৰুদক্ষিণা দিছিল? একলব্যই নিজৰ আঙুলি কাটি গুৰুদক্ষিণা দিছিল। দ্ৰোণাচাৰ্যৰ প্ৰিয় শিষ্য কোন আছিল? দ্ৰোণাচাৰ্যৰ প্ৰিয় শিষ্য আছিল অৰ্জুন। 16 নম্বৰ প্ৰশ্নটো হৈছে, পঞ্চাল দেশৰ ৰজা কোন আছিল? পঞ্চাল দেশৰ ৰজা আছিল ধ্ৰুপদ। বন্ধুসকল, ইয়াত অলপ টাইপিং মিষ্টেক আছে। 17 নম্বৰ প্ৰশ্নটো হৈছে, ধ্ৰুপদ কন্যাৰ নাম কি আছিল? ধ্ৰুপদ কন্যাৰ নাম আছিল দ্ৰৌপদী। 18 নম্বৰ প্ৰশ্নটো হৈছে, মহাভাৰত কোনে ৰচনা কৰিছিল? মহাভাৰত ৰচনা কৰিছিল ব্যাসদেৱে। 19 নম্বৰ প্ৰশ্নটো হৈছে, গন্ধাৰৰ ৰজা কোন আছিল? গন্ধাৰৰ ৰজা আছিল শকুনি। 20 নম্বৰ প্ৰশ্নটো আৰু লাষ্ট প্ৰশ্নটো হৈছে, শকুনিৰ ভনীৰ নাম কি আছিল? শকুনিৰ ভনীৰ নাম আছিল গন্ধাৰী। ধন্যবাদ বন্ধুসকল। আজি ইয়াতে সামৰি মাৰিলোঁ। কালি লগ পোৱাৰ আশাৰে জয় হিন্দ, জয় আই অসম।